খবৰ আপোনালোকৰ? আজি নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ আগত মই আকৌ আহিলোঁ। চ' আজি গৈ আছোঁ এটা জেগাত, যিটো জেগাত গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ। চ' ব'লক। কলেজৰ পৰা বাহিৰে ঘৰত আহিছোঁ। ঘৰতে কাপোৰ কানি পিন্ধি এতিয়া ওলাই আহিছোঁ আৰু লগৰকেইটাতো ৰখি আছে জেগাত, আৰু লগৰকেইটাৰ সৈতে একেলগে গৈ আছোঁ। ব'লক। কোৱাই নাই আমি গৈ আছোঁ। এটা ভাইটি আছে আমাৰ কলেজৰ, সি মাতিছে আমাৰ গোটেই লগৰখিনি। তাৰ লগুণজনী হয়, যিহেতু সি ব্ৰাহ্মণ হয়, তাৰ আজি লগুণজনী বনাইছে, তালৈ গৈ আছোঁ। ব'লক। লগৰকেইটা ৰৈ আছে, পুৱা ফোন কৰিছে, সিহঁতি পুৱা ফোন কৰি পিনি পুৱা ৰখি আছে, আহিম বুলি ৰাস্তাত ৰখি আছে। আমিকেইটা ওলাই গৈছোঁহে। পুৱা তাতে বৰষুণ দিছে, আমাৰ ৰাস্তাটো এনেকুৱা বেয়া নহয়, একদম অৱস্থা নাইকিয়া। ৰাস্তাত লগৰটোৰ লগত আহিছোঁ, সি চলাইছে বাইক, মই উঠিছোঁ, ভিডিঅ' কৰি আছোঁ। এইকেইটা লগৰকেইটা ৰখি আছে, তো দেখাই আছোঁ। ব'লক, এইকেইটা ৰখি আছে, এইকেইটা এটা স্কুটি লৈ আহিছে, এটা বাইক লৈ আহিছে, স্কুটি লৈ আহিছে। ব'লক। আপোনালোকক কোৱা হোৱাই নাই আমি ক'ত গৈ আছোঁ। ত' শুনক, আমি গৈ আছোঁ আজি এটা লঘুণচনী খাবলৈ, আৰু লঘুণচনীটো হৈছে লাদৈগড় কি আছিলে জেগাকণ নামটো? নৱফাকুৱা গাঁও, নিউ মাজুলী। আৰু তাতে মোৰ লগৰ ভাইটি এটা আছে তাত। তাৰ নামটো হৈছে অনুৰাগ শৰ্মা, আৰু তাৰ লগৰ লঘুণচনী পাতিছে। আৰু লঘুণচনী পাতিছে যিহেতু তাহাঁতৰ ঘৰৰ ওচৰতে আহঁতগুৰি সত্ৰ বুলি এখন সত্ৰ আছে, যিহেতু তাতে পাতিছে সি, তো তালৈকে গৈ আছোঁ আমি। ব'লক। গোটেই ৰাস্তাটো একদম পুৰা পানী, একদম পুৰা হেৰি হৈ আছে, বৰষুণ দি পেলাই একদম তিতি একদম পিছল হৈ আছে গোটেই ৰাস্তা। প্ৰথম ফাৰ্ষ্ট এতিয়া আমি তেলটো ভৰাই লওঁ। এই তেল ডিপুটোত তেলেই নাই, আমি সেইকাৰণে পাৰ হৈ গুচি আহিলোঁ। তেল ডিপু বন্ধ আছিলে, আৰু বেলেগ এটা ফ্ৰী তেল ডিপু বিচাৰোঁ। ব'লক গৈ থাকোঁ, আগত তেল ডিপু আছে চাগে। তেল ডিপু পালোহি, আৰু এইটো ফাৰ্ষ্ট তেল ডিপুটো তেল ভৰাই লওঁ। গোটেইকেইটা তেলটো ভৰাই লোৱা হ'ল। ইও তেল ভৰাইছে, স্কুটিত বোলে তেল আছেই বোলে। তেল চেল ভৰা হৈ গ'ল। পুৱা এতিয়া আহি আছোঁ সিহঁতৰ ঘৰৰ পৰা, ৰাস্তাটো সোমাই লাদৈগড় পাৰ হৈ আহিলোঁ। এতিয়া আমি তো গৈ আছোঁ এতিয়া, আৰু বেছি দেৰি নাই, পামগৈ আৰু চাগে। আৰু আপোনালোকে কৈ থাকে হয়, মোৰ ভাগৰ ভইচটো ইমান নাহে, মোৰ ভাগৰ যিটো মোবাইলত বনাই থাকোঁ নাই, তাৰ কেমেৰা কোৱালিটি অলপ দিগদাৰ, আৰু কেমেৰা ল'ম চাগে অলপমান দিন গৈ লওক। এইটোত আপোনাৰ কেমেৰা কোৱালিটিটো বেয়া, স্পীকাৰটো অলপ দিগদাৰ দি আছে। চ' জল্দি মই এটা নতুন স্পীকাৰ আনি আছোঁ, তেতিয়া মাতটো ভাল হ'ব। চ' চাই থাকক ভিডিঅ'কেইটা। পালোগৈ আৰু বেছি দেৰি নাই। শেষত তাৰ ঘৰৰ ওচৰ পালোঁহি, আৰু ঘৰৰ ওচৰতে সত্ৰখন আছে, আৰু তাৰ যিখিনি নিয়ম কানুন এই সত্ৰখনতে কৰা হৈছে। এনেই খোৱা বোৱাখিনি তাৰ ঘৰতে পেণ্ডেল চেণ্ডেল দি ধুনীয়াকৈ কৰিছে, আৰু তাৰ যিখিনি নিয়ম কানুন সত্ৰত কৰা হৈছে। আৰু সত্ৰতটো আমি সোমাবলৈ জিন্স পেণ্ট পিন্ধি আহিছোঁ, পেণ্ট চোলা পিন্ধি কাৰণে সত্ৰত সোমাবলৈ দিগদাৰ পাইছে। তাৰ কামখিনি হৈ যায় কাৰণে তালৈ নোসোমাওঁ। তাক দেখিছোঁ এতিয়া, এইটো সি পুৰা একদম চুৰিয়া চুৰিয়া পিন্ধি একদম তাৰ নিয়ম কানুন হৈ আছে, সেইকাৰণে তাক এতিয়া নামাতো, ভিতৰলৈকে সোমাই যাওঁ। তো চাওঁচোন তাক লগ পাওঁ নাপাওঁ, ভিতৰলৈকে সোমাই যাওঁ বাৰু। আমাৰ নিয়ম কানুনবোৰ হৈ আছে যে, সেইকাৰণে আমাৰ লগ কৰিব দিগদাৰ হৈছে। ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰতো আমাৰ যেনেকৈ ছোৱালী মানুহ যেনেকৈ বিয়া চিয়া পাতিলে এনেকুৱা হয়, এনেকৈ সিহঁতৰ ব্ৰাহ্মণসকলৰ লঘুণচনীটো এনেকৈ পতা হয়। খাবলৈ মাতিছে, লগৰতে ক'লে মই অলপ ভিডিঅ'টো শ্বুট কৰোঁ দে। মোৰ ঠিক আছে, তই আকৌ ভিডিঅ'টো শ্বুট তাক কেমেৰাত দি দিলোঁ, সি কৰি আছে পুৰা। এই ভিডিঅ'টো দিয়া কোনো প্লেন আছিলে, ভাওনা ভিডিঅ' দিয়াৰ কথা আছে তাৰ আগৰ ব্লগটো পিছতে, কিন্তু এইটো দিবলগীয়া হ'ল। খাবি আকৌ, তই কমকৈ খাবি, আৰু তই কমকৈ খাবি, আৰু তইতো আৰু কমকৈ খাবি। গৈ আহি বাহিৰত আহি দেখিলোঁ যে তাৰ লগতে তাহাঁতৰ ঘৰ আৰু কোনোবা পৰিয়ালৰ ল'ৰাজনকো লঘোণ দি আছে, ভিতৰত দি আছে তাক, আৰু তাক দি আছে বাহিৰত সত্ৰত দি আছে। যদি পাওঁ তাক লগ কৰিব চেষ্টা কৰোঁচোন। মই খাই বৈ পেলাই ভিতৰৰ পৰা ওলাই মেলি আহিলোঁ, আৰু ওলাই মেলি তাক লগ কৰিবলৈ বিচাৰিলোঁ, আৰু তাহাঁতৰ সত্ৰৰ ফালে আহিলোঁ। আৰু সত্ৰত তাৰ দেখিছোঁ নিয়ম কানুনবোৰ হৈ আছে, আৰু বতৰো ঠিক নহয়, আমি সোনকালে ঘৰত যাব লাগে। যদি পাওঁ তাক লগ কৰিম, আৰু যদি নোৱাৰোঁ যাবগৈ লাগিব। আৰু তাক লগ কৰিম বুলি অকণমান ৰ'লোঁ, আৰু ৰ'বতো নোৱাৰিলোঁ, কাৰণ বতৰৰ অৱস্থা বেয়া, বৰষুণ চৰষুণ দিব। সেইকাৰণে ভাবিলোঁ আমি গুচি যোৱাকৈ ভাল।
আৰু তাক মই ফোন চোন কৰি সুধিম আৰু বেয়ানো নাপায়ে আৰু সেইকাৰণে আমি ঘৰলৈ গুচি আহিবলগীয়া হ'ল আৰু কাৰণ লগৰকেইটাও সিহঁতৰ ক'ৰবাত এফালে যাবলগীয়া আছে বোলে আকৌ ঘৰৰ পৰা গৈ সিহঁতি ক'ৰবাত যাবগৈ সেইকাৰণে সোনকালে ঘৰলৈকে গৈ থাকোঁ আৰু ব'লক চাই থাকক। আৰু যিহেতু আমি আহোঁতে আহিছিলোঁ পদুমণি হৈ আৰু এতিয়া আমি যাওঁতে পদুমণি হৈ যাবগৈ নোৱাৰোঁ কাৰণ আমাৰ লগৰটো বোলে মাকৰ বোলে গাটো ভাল নহয় সি হেনো কিবা মাকৰ কাৰণে দৰৱ ল'ব সেইকাৰণে কেনুগুৰি যাবলগীয়া হ'লে আমি যাওঁতে সেইকাৰণে কেনুগুৰি যামগৈ আৰু চ' ব'লক কেনুগুৰি গৈ থাকোঁ ঘৰলৈ ব'লক। আৰু সি এতিয়া মাকৰ কাৰণে পুৰা দৰৱ চৰৱ লৈ মেলি এতিয়া আমি পুৰা ঘৰলৈ গৈ থাকোঁ এতিয়া কেনুগুৰি হৈ আহিলোঁ যাম সেইটো গৈ থাকিম পুৰা। এই লগৰটো ঘৰলৈ যাবলৈ ক'লোঁ কাৰণ মই তাৰ লগত তাৰ ভাগৰ বাইকত গৈছিলোঁ ন চ' মানে আমাৰ ৰাস্তাটো ইমান ভাল নহয় এই ৰাস্তাটো যোনটো ৰাস্তাতে আহিছোঁ গোটেই ৰাস্তাটো গেলা মানে বাইক ভৰালে দুটাকৈ আহিব নোৱাৰি সেইকাৰণে তাক ঘৰলৈ যাব ক'লোঁ আৰু মই এইকণে বেছি দূৰ নহয় সেইকাৰণে খোজকাঢ়ি আহি আছোঁ চ' গোটেই ৰাস্তাটো কেনেকুৱা চব গোটেই লেতেৰা মেতেৰা একদম মানে আৰু পিছফালে ইয়াত পৰিবলৈ হ'লে গোটেই বাইকে চাইকে পৰিব লাগিব সেইকাৰণে লগৰটো পঠিয়াই দিলোঁ আৰু দেই ওচৰ পালোঁহি বেছি দূৰ নাই আৰু মানে তাৰ আগতে ল'ৰা এটা আছে আমাৰ ঘৰ ওচৰত মানে লগৰতে তাৰ আগত সোমাই যাওঁ চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু চ' আজিলৈ যদি ভিডিঅ' চাই অকণমান ভাল পাইছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই।